নমস্কাৰ বন্ধুসকল, অধ্যয়নলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি ব্ৰায়ান ট্ৰেচিৰ ইট ডেট ফ্ৰগ নামৰ কিতাপখনৰ বিষয়ে ক'ম। কল্পনা কৰক, আপুনি ৰাতিপুৱা সোনকালে সাৰ পায়, হাতত চাহ একাপ আৰু আপোনাৰ মনত ঘূৰি ফুৰা অসংখ্য কাম। টু ডু লিষ্টখন ইমানেই দীঘল যে কেৱল চালেই ভাগৰুৱা হৈ পৰে। এজন ব্যক্তিয়ে স্বাভাৱিকতে কি কৰে? তেওঁলোকে সৰু সৰু কামবোৰ আগতে কৰে, যেনে মেছেজৰ উত্তৰ দিয়া, টেবুল চাফা কৰা বা লেপটপ অন কৰা। কিন্তু তেওঁলোকৰ বাবে বাৰে বাৰে ডাঙৰ কামবোৰ, আটাইতকৈ গুৰুত্বপূৰ্ণ কামবোৰ, আটাইতকৈ বেছি প্ৰভাৱ পেলোৱা কামবোৰ পিছুৱাই দিয়ে। এইটোৱে আটাইতকৈ ডাঙৰ সমস্যা। এই কথাটো বুজাবলৈ ব্ৰায়ান ট্ৰেচিয়ে তেওঁৰ কিতাপখনত এটা সহজ ধাৰণা আগবঢ়াইছে। ইট ডেট ফ্ৰগ। প্ৰথমে আপোনাৰ আটাইতকৈ ডাঙৰ আৰু কঠিন কামবোৰ কৰক। ইয়াত ভেকুলীৰ অৰ্থ সঁচা ভেকুলী নহয়, বৰঞ্চ আপুনি এৰাই চলি থকা কামটোহে, যিটো কাম আপোনাৰ হৃদয়ে পিছত কৰিবলৈ কয়। কিন্তু সেই কামটোৱে আপোনাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাম। আৰু যদি আপুনি দিনটোৰ আৰম্ভণিতে শেষ কৰে, তেন্তে আপুনি গোটেই দিনটো আত্মবিশ্বাসী আৰু উৎপাদনশীল অনুভৱ কৰিব। এইটো কল্পনা কৰকচোন, আপোনাৰ সন্মুখত দুটা কাম আছে। এটা সৰু কাম, ইমেইল পৰীক্ষা কৰা, আৰু আনটো হৈছে এটা ডাঙৰ উপস্থাপন প্ৰস্তুত কৰা, যিয়ে আপোনাৰ কেৰিয়াৰত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলাব। স্বাভাৱিকতে আপোনাৰ মনটোৱে আপোনাক ক'ব যে প্ৰথমে সৰু আৰু সহজ কামবোৰ কৰক। কিন্তু সঁচা কথাটো হ'ল, সৰু সৰু কামবোৰ কৰিলে আপুনি ব্যস্ত বুলি ভ্ৰমহে সৃষ্টি কৰে। কঠিন কামবোৰ মোকাবিলা কৰাৰ পৰাই প্ৰকৃত অগ্ৰগতি আহে। কল্পনা কৰক, আপোনাৰ এটা পৰীক্ষা আছে আৰু পাঠ্যক্ৰমটো ডাঙৰ। এতিয়া আপুনি বহি আপোনাৰ কলমটোত চিয়াহী ভৰাই, আপোনাৰ টকা ফাইলসমূহ সংগঠিত কৰে আৰু এটা সময়সূচী তৈয়াৰ কৰে। এই সকলোবোৰ সৰু সৰু কাম, যিয়ে আপোনাক আৰাম দিয়ে। কিন্তু আচল কামটো, অধ্যায়টো পঢ়ি প্ৰশ্নবোৰ সমাধান কৰা, আপুনি স্থগিত ৰাখি অহা ভেকুলীটো। যেতিয়ালৈকে আপুনি ভেকুলীটো নাখায়, অৰ্থাৎ আপুনি আটাইতকৈ কঠিন কামটো সম্পূৰ্ণ নকৰে, দুখ আৰু মানসিক চাপ থাকিব। ইট ডেট ফ্ৰগ ৰ আচল সুবিধাটো হ'ল, আপুনি আটাইতকৈ কঠিন কামটো মোকাবিলা কৰাৰ লগে লগে এবাৰ কৰিলে আপুনি তৎক্ষণাত সকাহ আৰু সন্তুষ্টি লাভ কৰে। আপোনাৰ মনটো মুক্ত হৈ পৰে আৰু বাকী সকলো কাম বহুত সহজ যেন লাগে। কল্পনা কৰক যে ৰাতিপুৱাই এটা প্ৰেজেণ্টেশ্যন প্ৰস্তুত কৰা বা এটা কঠিন অধ্যায় পঢ়িব, আৰু তাৰ পিছত আপোনাৰ ইমেইল চেক কৰা বা বন্ধুক ফোন কৰাটো ডাঙৰ কথা যেন নালাগিব। আপোনাৰ মানসিকতাই সলনি হৈ যাব। এতিয়া প্ৰশ্ন হয়, মানুহে ভেকুলীটো খাবলৈ কিয় ভয় কৰে? কাৰণ সেইবোৰ কামবোৰ কঠিন। সেইবোৰৰ বাবে প্ৰচেষ্টাৰ প্ৰয়োজন আৰু বিফলতাৰ ভয়ো থাকে। গতিকে আমি সেইবোৰ পিছুৱাই দি থাকোঁ। কিন্তু আমি যিমানেই বিলম্ব কৰোঁ, সিমানেই উদ্বেগ বাঢ়ি যায়। আমাৰ মনত কামটো ডাঙৰ আৰু ভয়ংকৰ যেন লাগে। কিন্তু এবাৰ কৰিলে আপুনি উপলব্ধি কৰে যে ইমান কঠিন নাছিল। বাহিৰৰ পৰা ছুইমিং পুলৰ পানী ঠাণ্ডা বুলি ভবাৰ দৰে, কিন্তু এবাৰ জঁপিয়াই সোমাই গ'লে শৰীৰে খাপ খাই পৰে। আন এটা আমোদজনক কথা হ'ল, যেতিয়া আপুনি ৰাতিপুৱা আটাইতকৈ কঠিন কামটো মোকাবিলা কৰে, তেতিয়া আপোনাৰ শক্তি সতেজ হয়, আপোনাৰ মনটো চোকা হয় আৰু আপোনাৰ ইচ্ছা শক্তি উচ্চ হয়। দিনটো আগবাঢ়ি যোৱাৰ লগে লগে শক্তিৰ মাত্ৰা কমি যায় আৰু দুৰ্বলতা বৃদ্ধি পায়। গতিকে যদি আপুনি এটা কঠিন কাম সন্ধিয়ালৈকে পিছুৱাই ৰাখে, তেন্তে সম্ভাৱনা আছে যে সেইটো একেবাৰে সম্পূৰ্ণ নহ'ব। বাস্তৱ জীৱনৰ এটা উদাহৰণ বিবেচনা কৰক। কল্পনা কৰক যে এজন ছাত্ৰই গণিত অত্যন্ত কঠিন বুলি ভাবে। প্ৰতিদিনে তেওঁ ভাবে, প্ৰথমে সহজ বিষয়বোৰ পঢ়ি লওঁ, পিছত অংক কৰিম। কিন্তু দিনটোৰ শেষলৈকে তেওঁ ভাগৰুৱা হৈ পৰে আৰু অংক আকৌ পিছুৱাই দিয়া হয়। এই চক্ৰটো চলি থাকে। কিন্তু একেজন ছাত্ৰই
ৰাতিপুৱা সাৰ পাই প্ৰথমে 2টা বা 3টা গণিতৰ যোগফল কৰিলে তেওঁৰ আত্মবিশ্বাস বাঢ়িব আৰু আন বিষয়বোৰ স্বয়ংক্ৰিয়ভাৱে সহজ যেন লাগিব। এই নীতি কেৱল অধ্যয়নৰ ক্ষেত্ৰতে নহয়, প্ৰতিটো ক্ষেত্ৰতে প্ৰযোজ্য। কৰ্মক্ষেত্ৰতো যদি আপোনাৰ ডাঙৰ প্ৰজেক্ট আছে তেন্তে পিছুৱাই নাথাকিব। যিমানে সোনকালে সমাধা কৰিব সিমানে সোনকালে কান্ধৰ পৰা বোজা উঠিব। ব্যৱসায়টোত আটাইতকৈ বেছি প্ৰভাৱ পেলোৱা কামবোৰে আপোনাক আগুৱাই লৈ যায়, সৰু ব্যস্ত কামবোৰে নহয়। এতিয়া আপুনি হয়তো ভাবিছে এইটো কাৰ্যকৰীভাৱে কেনেকৈ অনুসৰণ কৰিব পাৰি। ই সহজ। আগনিশাই আপোনাৰ কৰিবলগীয়া কামৰ তালিকা বনাওক আৰু কোনবোৰ কাম আটাইতকৈ গুৰুত্বপূৰ্ণ সেইটো চিনাক্ত কৰক। কাম আপোনাৰ ভেকুলী, অৰ্থাৎ যিটো কাম কৰাটো আটাইতকৈ কঠিন কিন্তু ইয়াৰ প্ৰভাৱ আটাইতকৈ বেছি হ'ব, তাৰ পিছত সেইটো কাম পিছদিনা ৰাতিপুৱা সাৰ পাই প্ৰথমে কৰক। বাকী সকলোবোৰ পিছত কৰিব। কেতিয়াবা ভেকুলীটো আপ্লুত অনুভৱ কৰে সম্পূৰ্ণ প্ৰজেক্টৰ দৰে। তেনে ক্ষেত্ৰত ইয়াক সৰু সৰু টুকুৰাত ভাঙি লওক। উদাহৰণস্বৰূপে, যদি আপুনি এটা সম্পূৰ্ণ থিচিছ লিখিব লাগে তেন্তে প্ৰথমে মাত্ৰ পৰিচয়টো লিখিব। তাৰ পিছত ৰেফাৰেন্স সংগ্ৰহ কৰক। তাৰ পিছত এটা খণ্ড সম্পূৰ্ণ কৰক। এইদৰে ভেকুলীটো সৰু হৈ পৰে আৰু সহজে বুজিব পৰা হয়। এই অভ্যাস গঢ়ি তুলিবলৈ কিছু সময় লাগিব, কিন্তু লাহে লাহে আপোনাৰ মনটোৱে প্ৰশিক্ষণ ল'ব। আপুনি লক্ষ্য কৰিব যে ৰাতিপুৱা প্ৰথমে আটাইতকৈ কঠিন কামটো কৰিলে দিনটো শক্তিশালী হৈ থাকে। আৰু আমোদজনক কথাটো হ'ল, যেতিয়া আপুনি আপোনাৰ দিনটো আটাইতকৈ ডাঙৰ কামটোৰে আৰম্ভ কৰে তেতিয়া বাকী কামবোৰ অধিক উপযোগ্য হৈ পৰে। কল্পনা কৰকচোন, প্ৰতিদিনে ৰাতিপুৱা আপোনাৰ ভেকুলীটো খালে এমাহৰ পিছত আপুনি কিমান অগ্ৰগতি লাভ কৰিব। আনহাতে প্ৰতিদিনে পিছুৱাই থাকিলে মাহৰ শেষত অপৰাধবোধ আৰু অনুশোচনাৰ সন্মুখীন হ'ব। পাৰ্থক্য মাত্ৰ আপুনি আটাইতকৈ কঠিন কামবোৰ সমাধান কৰিলে নে নাই। গতিকে পিছৰবাৰ বহুত কামৰ সন্মুখীন হ'লে সৰু সৰু কামত ডুব যোৱাৰ পৰিৱৰ্তে কোনটো ভেকুলী আপোনাৰ সেইটো ভাবি চাওক আৰু তাৰ পিছত ৰাতিপুৱা প্ৰথমতে সময় নষ্ট নকৰাকৈ শেষ কৰক। মনত ৰাখিব, ভেকুলীটো পিছুৱাই দিলে ইয়াক গোন্ধ বেয়া আৰু ভয়ংকৰ হ'ব, কিন্তু ইয়াক খালে আপুনি পাতল আৰু সুখী অনুভৱ কৰিব। যদি আপুনি আমাৰ বিনামূলীয়া সাৰাংশ উপভোগ কৰি ভাল পাইছে তেন্তে আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে। এতিয়া সাৰাংশলৈ উভতি যাওঁ। এই সহজ নীতিয়ে আপোনাক বিলম্বৰ পৰা ৰক্ষা কৰিব আৰু জীৱনত আগুৱাই নিব। কাৰণ বৃদ্ধি আপোনাৰ আৰামৰ জনৰ পৰা নহয়, প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ পৰাহে আহে। গতিকে এতিয়াৰ পৰা প্ৰতিদিনে পুৱা সাৰ পাই আপোনাৰ আটাইতকৈ ডাঙৰ কামটো সমাধা কৰি শেষ কৰক। এইটোৱেই হৈছে ইট ডেট ফ্ৰগৰ আচল যাদু। কল্পনা কৰক যে আপুনি ৰাতিপুৱা সাৰ পাই কিন্তু কি কৰিব লাগে তাৰ স্পষ্ট ধাৰণা নাই। কোনটো কাম প্ৰথমে কোনটো পিছত কৰিব লাগে। গতিকে আপুনি এবাৰ এৰাব নোৱাৰা কামবোৰ কৰে আৰু সেইবোৰত আবদ্ধ হৈ পৰে। কেতিয়াবা আমি আমাৰ ফোনটো চেক কৰোঁ, কেতিয়াবা ছ'চিয়েল মিডিয়া স্ক্ৰল কৰোঁ, কেতিয়াবা আমি চিন্তা নকৰাকৈয়ে কিছুমান সৰু সৰু কাম হাতত লওঁ। দিনটো পাৰ হৈ যায়, ৰাতি ইমান সময় পাৰ হৈ যোৱা যেন লাগে, কিন্তু কোনো ডাঙৰ কাম সম্পন্ন নহয়। এইটোৱেই হৈছে বেছিভাগ মানুহে সন্মুখীন হোৱা আটাইতকৈ ডাঙৰ সমস্যা। ইয়াৰ সহজ সমাধান হ'ল প্ৰতিদিনে আগতীয়াকৈ পৰিকল্পনা কৰা। ব্ৰায়ান ট্ৰেচিয়ে ইট ডেট ফ্ৰগত কৈছে যে মাত্ৰ কেইমিনিটমান পৰিকল্পনা কৰিলে আপোনাৰ বহু ঘণ্টা সময়ৰ অপচয় কৰাৰ পৰা ৰক্ষা পৰিব পাৰে। আৰু আজি আপুনি কি কৰিব লাগে সেই বিষয়ে স্পষ্টতাৰে দিনটো আৰম্ভ কৰিলে আপোনাৰ শক্তি অপচয় নহয়। ইয়াৰ পিছত কি কৰিব বাৰে বাৰে সিদ্ধান্ত ল'ব নালাগে। আপোনাৰ দিশটো স্পষ্ট হৈ পৰে, আপোনাৰ মনোযোগ শক্তিশালী হৈ পৰে। পৰিকল্পনা কৰাৰ অৰ্থ এইটো নহয় যে আপুনি এটা জটিল কাম কৰিব লাগিব। এটা সহজ উপায় হ'ল ৰাতি শুই উঠাৰ আগতে বা ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে
আপোনাৰ সকলো কাম কাগজত লিখি থোৱা। কেৱল মনত চিন্তা কৰিয়ে যথেষ্ট নহয়। লিখাটো অতি প্ৰয়োজনীয়, কাৰণ লিখাটো মনটো মুক্ত হৈ পৰে আৰু দৃশ্যমান ৰোডমেপ পোৱা যায়। কল্পনা কৰকচোন, আজি আপোনাৰ সন্মুখত এই 5টা কাম স্পষ্টকৈ লিখা আছে। এতিয়া কোনবোৰ কাম কৰিব, কেতিয়া কৰিব লাগে সেই বিষয়ে কোনো বিভ্ৰান্তি নাই। পৰিকল্পনাৰ আটাইতকৈ ডাঙৰ সুবিধাটো হ'ল ই আপোনাক অগ্ৰাধিকাৰ দিয়াত সহায় কৰে। বেছিভাগ মানুহে ব্যস্ত যদিও উৎপাদনশীল নহয়, কাৰণ তেওঁলোকে এনেকুৱা কাম কৰি থাকে যিবোৰ জৰুৰী যেন লাগে কিন্তু আচলতে গুৰুত্বপূৰ্ণ নহয়। পৰিকল্পনা কৰি আপুনি কোনবোৰ কাম সঁচাকৈয়ে গুৰুত্বপূৰ্ণ সেইটো চিনাক্ত কৰিব পাৰে আৰু সেইবোৰত মনোনিৱেশ কৰিব পাৰে। ধৰি লওক আপোনাৰ 10টা কাম আছে। যদি আপুনি এৰাব নোৱাৰাকৈ আৰম্ভ কৰে, তেন্তে আপুনি দিনটো সৰু সৰু কাম কৰি কটাব পাৰে। কিন্তু যদি আপুনি আগনিশাই পৰিকল্পনা কৰে যে এই 2টা কামে আটাইতকৈ বেছি প্ৰভাৱ পেলাব, তেন্তে আপোনাৰ মনোযোগ স্বাভাৱিকতে তাতেই থাকিব আৰু সৰু সৰু কামবোৰ এটা সময়ত সম্পূৰ্ণ হ'ব আৰু মূল কামটো বাদ দিয়া নহ'ব। এই উদাহৰণ বিবেচনা কৰক। পৰীক্ষা আহি আছে এজন ছাত্ৰৰ। পৰিকল্পনা নকৰাকৈ পঢ়িলে কেতিয়াবা এটা বিষয় ল'ব, কেতিয়াবা আন এটা বিষয়, আনকি মাজতে মোবাইলটোও চেক কৰিব। ফলাফল হ'ব যে পৰীক্ষাৰ দিনা তেওঁ কিবা এটা সঠিকভাৱে অনুভৱ কৰিও লিখিব পৰা নাই। কিন্তু একেজন ছাত্ৰই যদি প্ৰতি নিশাই পৰিকল্পনা কৰে, কাইলৈ পুৱা গণিতৰ 2য় অধ্যায় পঢ়িম, তাৰপিছত দুপৰীয়া বিজ্ঞানৰ সংশোধন কৰিম আৰু সন্ধিয়া ইতিহাসৰ টকা সংশোধন কৰিম, তেন্তে তেওঁৰ পঢ়া-শুনা সংগঠিত হৈ পৰিব আৰু মানসিক চাপ কমি যাব। পৰিকল্পনাৰ আন এটা ডাঙৰ সুবিধা হ'ল ই আপোনাক প্ৰেৰণা দিয়ে। যেতিয়া আপুনি ৰাতিপুৱা সাৰ পায় আৰু আপোনাৰ তালিকাখন সাজু হোৱা দেখিব, তেতিয়া আপুনি নিমিষতে একশ্যন মোডলৈ জঁপিয়াই পৰে। আৰু যেতিয়া আপুনি দিনটোৰ শেষত আপোনাৰ তালিকাত থকা কামবোৰ ক্ৰছ অফ কৰে, তেতিয়া আপুনি অনুভৱ কৰা সন্তুষ্টি আৰু সুখটো বেলেগ স্তৰত থাকে। এনে লাগে যেন প্ৰকৃত অগ্ৰগতি হৈছে। পৰিকল্পনা কেৱল কামবোৰ লিখি থোৱাতে সীমাবদ্ধ নহয়। ইয়াৰ বাবে সময় আবণ্টনৰো প্ৰয়োজন। অৰ্থাৎ প্ৰতিটো কাম কেতিয়া কৰিব সেইটো নিৰ্ণয় কৰা। কাৰণ যদি আপুনি কেৱল এখন তালিকা লিখি থয় যে মই যত্ন ল'ম, তেন্তে বিলম্ব আৰম্ভ হ'ব। উদাহৰণস্বৰূপে, যদি আপোনাৰ 5টা কাম আছে, তেন্তে সিদ্ধান্ত লওক যে প্ৰথমে কামটো পুৱা 9 বজাৰ পৰা 11 বজালৈ কৰিব। দ্বিতীয় কামটো 12 বজাৰ ভিতৰত শেষ কৰিব। এইদৰে আপোনাৰ হাতত এটা স্পষ্ট ৰোডমেপ থাকিব। কেতিয়াবা মানুহে পৰিকল্পনা কৰাটো সময়ৰ অপচয় বুলি ভাবে, কিন্তু সত্যটো হ'ল 10ৰ পৰা 15 মিনিটৰ পৰিকল্পনা কৰিলে 2ৰ পৰা 3 ঘণ্টা সময় ৰাহি হয়। পৰিকল্পনা অবিহনে আপুনি অহৰহ ভাবি থাকিব যে ইয়াৰ পিছত কি কৰিব, মই এইটো কৰিব লাগিব নে সেইটো কৰিব লাগিব, আৰু এই বিভ্ৰান্তিয়ে সময় নষ্ট কৰিব। পৰিকল্পনা কৰি আপুনি এটা মানসিক বিভ্ৰান্তিৰ পৰা হাত সাৰিব পাৰে। বাস্তৱ জীৱনত সফল মানুহে সদায় পৰিকল্পনা কৰে, সেয়া ব্যৱসায়ী হওক, খেলুৱৈ হওক বা ছাত্ৰই হওক। এজন ক্ৰিকেটাৰ মেচৰ আগত কোনজন বলাৰৰ সন্মুখীন হ'ব লাগে আৰু কোনটো শ্বট কেতিয়া খেলিব লাগে সেই বিষয়ে এক সম্যক কৌশল তৈয়াৰ কৰে। পৰিকল্পনা অবিহনে খেলত প্ৰৱেশ কৰিলে প্ৰতিভা থকাৰ পিছতো বিফল হ'ব পাৰে। ঠিক তেনেদৰে জীৱনত পৰিকল্পনা অবিহনে কাম কৰাটো মানচিত্ৰ অবিহনে যাত্ৰা কৰাৰ দৰে। বাটত আপুনি জটিল হৈ পৰিব, ইয়াত অধিক সময় লাগিব আৰু আপুনি শক্তি অপচয় কৰিব। পৰিকল্পনাৰ আন এটা গোপন উপকাৰ হ'ল ই অৱচেতনভাৱে আপোনাৰ মনটোক প্ৰস্তুত কৰে। ধৰি লওক আপুনি পিছদিনা ৰাতিপুৱা এটা প্ৰেজেণ্টেশ্যন প্ৰস্তুত কৰাৰ পৰিকল্পনা কৰিছে। আপোনাৰ মনটোৱে গোটেই ৰাতি পটভূমিত সেই বিষয়টোৰ ওপৰত কাম কৰি থাকিব। ৰাতিপুৱা যেতিয়া সাৰ পায়, আগতীয়াকৈ ধাৰণাবোৰ স্পষ্ট হ'ব আৰু কামবোৰ দ্ৰুতগতিত সম্পন্ন হ'ব। এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে ফলপ্ৰসূভাৱে পৰিকল্পনা কেনেকৈ কৰিব। প্ৰথম পদক্ষেপটো হ'ল কামবোৰ লিখি থোৱা। দ্বিতীয় পদক্ষেপটো হ'ল সেইবোৰক অগ্ৰাধিকাৰ দিয়া, অৰ্থাৎ কোনবোৰ কাম আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু কোনবোৰ পিছত কৰিব পাৰি।
তৃতীয় পদক্ষেপটো হ'ল সেই কামবোৰৰ বাবে সময় ধৰি থোৱা। চতুৰ্থ পদক্ষেপ হ'ল পুৱা তালিকাখন পুনৰীক্ষণ কৰি সেই অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা। ধৰি লওক আপোনাৰ দিনটোত 8 ঘণ্টা আৰু 6টা কাম সম্পূৰ্ণ কৰিবলগীয়া আছে। যদি আপুনি পৰিকল্পনা নকৰে তেন্তে আপুনি সম্ভৱতঃ লাহে লাহে কাম কৰিব আৰু দিনটো অপচয় কৰিব। কিন্তু যদি আপুনি ৰাতিপুৱা 2 ঘণ্টা কঠিন কামত, তাৰ পিছত 1 ঘণ্টা সৰু সৰু কামত আৰু তাৰ পিছত দুপৰীয়া সৃষ্টিশীল কামত কটাবলৈ পৰিকল্পনা কৰিছে, তেন্তে গোটেই দিনটো স্মাৰ্টভাৱে ব্যৱহাৰ কৰা হ'ব। পৰিকল্পনা কৰাৰ সময়ত মনত ৰখা আন এটা কথা হ'ল নমনীয়তা। অৰ্থাৎ যদি কোনো অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয়, তেন্তে পৰিকল্পনাটো যাতে অলপ সাল-সলনি কৰিব পাৰে। পৰিকল্পনাটো ইমান কঠিন হ'ব নালাগে যে ইয়াক সলনি কৰিব নোৱাৰি, কিন্তু ইমান ঢিলাও হ'ব নালাগে যে ই অসাৰ। কল্পনা কৰকচোন, কোনো খেতিয়কে কোনো পৰিকল্পনা নোহোৱাকৈ পথাৰত সোমাই যদি য'ত ত'ত বীজ সিঁচি দিয়ে, হয়তো শস্য নষ্ট হৈ যাব। কিন্তু কোনখন পথাৰত কোনবোৰ বীজ সিঁচিব, কিমান পানী দিব, কোনদিনা সাৰ প্ৰয়োগ কৰিব, সেই বিষয়ে আগতীয়াকৈ পৰিকল্পনা কৰিলে তেতিয়া তেওঁৰ কষ্টৰ ফল ভাল হ'ব। জীৱনতো একেই পাৰ্থক্য প্ৰযোজ্য। পৰিকল্পনা কৰিলে আপোনাৰ মনত অনুশাসনৰ সৃষ্টি হয়। লাহে লাহে আপুনি পৰিকল্পনা অবিহনে দিনটো আৰম্ভ নকৰাৰ অভ্যাস গঢ়ি তোলে। আৰু এই অভ্যাসটো এবাৰ গঢ় লৈ উঠিলেই আপুনি লক্ষ্য কৰিব যে আপোনাৰ উৎপাদনশীলতা দুগুণ হয়। কাৰণ প্ৰতিটো দিনেই দিশহীন নহয়, উদ্দেশ্যপ্ৰণোদিত অনুভৱ হয়। সফল হ'ব বিচাৰিলে এই অভ্যাস আটাইতকৈ শক্তিশালী। পৰিকল্পনা নকৰাকৈ যিকোনো লক্ষ্যত উপনীত হোৱাটো অধিক কঠিন। পঢ়া-শুনাত সফলতা হওক, চাকৰি হওক, পদোন্নতি হওক, ব্যৱসায়ৰ বৃদ্ধি হওক, সকলো আৰম্ভ হয় পৰিকল্পনাৰ পৰা। গতিকে আজিৰ পৰা এই নিয়ম মানি চলক। প্ৰতিটো দিন আগতীয়াকৈ পৰিকল্পনা কৰক। ৰাতি শোৱাৰ আগতে 10 মিনিট সময় উলিয়াই কাইলৈ কৰিবলগীয়া কামবোৰ লিখি থওক। তাৰ পিছত ৰাতিপুৱা সাৰ পাই একে পৰিকল্পনা অনুসৰণ কৰক। কৌশলগতভাৱে কাম কৰক। এই সৰু সৰু খোজবোৰে আপোনাৰ জীৱনত এক বৃহৎ পৰিৱৰ্তন আনিব। শেষত কম যে পৰিকল্পনা কেৱল সময় পৰিচালনা কৰা নহয়, ই আপোনাৰ জীৱন পৰিচালনা কৰে। যেতিয়া আপুনি আপোনাৰ দিনটো নিয়ন্ত্ৰণ কৰিব, তেতিয়াহে আপোনাৰ জীৱনটো নিয়ন্ত্ৰণ কৰিব পাৰিব। আৰু মনত ৰাখিব, কোনো ডাঙৰ সফলতা হঠাতে নাহে। সৰু সৰু পৰিকল্পিত খোজৰ পৰা নিৰ্মাণ কৰা হৈছে। গতিকে এতিয়াৰ পৰা প্ৰতিটো দিন আৰম্ভ কৰাৰ আগতে এটা স্পষ্ট পৰিকল্পনা কৰক আৰু তাৰ পিছত সম্পূৰ্ণ আত্মবিশ্বাসেৰে অনুসৰণ কৰক। প্ৰতিদিনে আগতীয়াকৈ পৰিকল্পনা কৰাৰ প্ৰকৃত যাদু এয়া। কল্পনা কৰক যে আপোনাৰ দিনটোত 10টা কাম আছে, ৰাতিপুৱাৰ পৰা গধূলিলৈকে ব্যস্ত। আপুনি দৌৰি ফুৰিছে, প্ৰতিটো সৰু ডাঙৰ কাম হাতত লৈছে আৰু তাৰ পিছত ৰাতি চিন্তা কৰি আছে, ইমান কষ্ট কৰিও কিয় উল্লেখযোগ্য ফলাফল লাভ কৰা নাই। এই বিভ্ৰান্তি বেছিভাগ মানুহৰ জীৱনত বিদ্যমান। সহজ উত্তৰটো হ'ল আপুনি সকলো কামতে সমানে মনোনিৱেশ কৰিছিল। সত্যটো হ'ল সকলো কামে সমানে গুৰুত্বপূৰ্ণ নহয়। ইয়াতেই 80-20 নিয়ম পেৰেট নীতিৰ কথা আহি পৰে। এই নিয়মৰ আঁৰৰ সহজ দৰ্শনটো হ'ল আপোনাৰ 20% প্ৰচেষ্টাই আপোনাৰ 80% ফলাফল দিয়ে। অৰ্থাৎ আপোনাৰ তালিকাত থকা সকলো কামৰ ভিতৰত মাত্ৰ কেইটামানহে সৰ্বাধিক লাভ দিব। বাকী সকলো কাম কেৱল টাইম পাছ বা ব্যস্ততা। যদি আপুনি এই উচ্চ মূল্যৰ কামসমূহ চিনাক্ত কৰে আৰু কেৱল সেইবোৰত মনোনিৱেশ কৰে, আপোনাৰ ফলাফল দ্ৰুতভাৱে বৃদ্ধি পাব পাৰে। কল্পনা কৰক, এজন ছাত্ৰৰ 10টা অধ্যায় অধ্যয়ন কৰিবলৈ আছে, কিন্তু পৰীক্ষাৰ বেছিভাগ প্ৰশ্নই মাত্ৰ 2টা অধ্যায়ৰ পৰাহে আহে। যদি তেওঁ অবিবেচকভাৱে সকলো অধ্যায়তে সমান সময় উচৰ্গা কৰে, তেন্তে তেওঁ হয়তো অধিক কষ্ট কৰিব, কিন্তু ফলাফল ইমান ভাল নহ'ব। কিন্তু যদি তেওঁ বুদ্ধিমান ৰূপে সেই 2টা গুৰুত্বপূৰ্ণ অধ্যায়ত গুৰুত্ব দিয়ে আৰু বাকীখিনি পিছৰ বাবে আঁতৰাই ৰাখে, তেন্তে তেওঁ যথেষ্ট নম্বৰ পাব। এতিয়া 80-20 নিয়মৰ যাদু। এয়া 80-20 নিয়মৰ যাদু। ব্যৱসায়িক জগততো এই একে নিয়ম প্ৰযোজ্য। ধৰি লওক এজন দোকানীৰ হাতত 100টা সামগ্ৰী আছে,
কিন্তু তেওঁ উপাৰ্জনৰ 80% মাত্ৰ 20টা সামগ্ৰীৰ পৰাই আহে। যদি কোনোবাই স্মাৰ্ট হয় তেন্তে তেওঁলোকে সেই 20টা সামগ্ৰীৰ মানদণ্ড, বিপণন আৰু উপলব্ধতাৰ ওপৰত অধিক গুৰুত্ব দিব, কাৰণ তাতেই প্ৰকৃত ধন আহে। যদি তেওঁলোকে বাকী 80টা সামগ্ৰীৰ ওপৰত নজৰ, সময় আৰু শক্তি নষ্ট কৰে তেন্তে তেওঁলোকৰ ব্যৱসায় লেহেমীয়া হ'ব। কল্পনা কৰক আপোনাৰ 50জন বন্ধু আছে, কিন্তু সঁচা কথা ক'বলৈ গ'লে সেই 50জনৰ ভিতৰত মাত্ৰ 5জনেহে আপোনাক সঁচাকৈয়ে সমৰ্থন কৰে, প্ৰেৰণা দিয়ে আৰু কাষত থিয় দিয়ে। বাকীবোৰ মাত্ৰ টাইম পাছ বন্ধুত্ব। এতিয়া সেই 5জন গুৰুত্বপূৰ্ণ ব্যক্তিৰ ওপৰত গুৰুত্ব দিলে আপোনাৰ বৃত্তি ত্বৰান্বিত হ'ব, কিন্তু সকলোকে সমান সময় দিলে শক্তিৰ অপচয় হ'ব আৰু আপুনি উপযুক্ত সমৰ্থন নাপাব। এই নীতি সকলোতে প্ৰযোজ্য: অধ্যয়ন, চাকৰি, ব্যৱসায়, সম্পৰ্ক, আনকি স্বাস্থ্যও। উদাহৰণস্বৰূপে, স্বাস্থ্যৰ বাবে 100টা কাম কৰিব লাগে: যোগাসন, পাৰিপৰিক ধ্যান, বিভিন্ন খাদ্য। কিন্তু বাস্তৱতা হ'ল মাত্ৰ 2টা বা 3টা বস্তুৱে: স্বাস্থ্যকৰ খাদ্যাভ্যাস, নিয়মীয়া ব্যায়াম আৰু নিয়মীয়া টোপনি। ই আপোনাক আপোনাৰ লাভৰ 80% দিয়ে, বাকী সকলোবোৰ কেৱল এড অন। মূল সমস্যাটো হ'ল বেছিভাগ মানুহেই ব্যস্ততাৰ কামত আবদ্ধ হৈ পৰে। ইয়াৰ অৰ্থ হ'ল যিবোৰ কাম জৰুৰী যেন লাগে কিন্তু প্ৰকৃততে বিশেষ পাৰ্থক্য নকৰে, যেনে বাৰে বাৰে ইমেইল পৰীক্ষা কৰা, ছ'চিয়েল মিডিয়া স্ক্ৰল কৰা আৰু এৰাব নোৱাৰা সভাত অংশগ্ৰহণ কৰা। এই সকলোবোৰ কামেই আপোনাক ব্যস্ত যেন লাগে যদিও প্ৰকৃত ফলাফল নিদিয়ে। আনহাতে কিছুমান কাম কঠিন যেন লাগে আৰু কিছু কষ্টৰ প্ৰয়োজন হয়, কিন্তু সেইবোৰেই আপোনাৰ সফলতাৰ প্ৰকৃত চাবিকাঠি। কল্পনা কৰকচোন, আজি আপোনাৰ হাতত 8 ঘণ্টা আৰু 10টা কাম সম্পূৰ্ণ কৰিবলগীয়া আছে। যদি আপুনি সেই 8 ঘণ্টাক সকলো কামৰ মাজতে সমানে ভাগ কৰে তেন্তে আপুনি হয়তো একোৱেই নাপাব। কিন্তু যদি আপুনি স্মাৰ্টভাৱে চিন্তা কৰে আৰু কোন 2টা কামে আপোনাক সৰ্বাধিক লাভ দিব সেইটো চিনাক্ত কৰে, সেইবোৰত 5ৰ পৰা 6 ঘণ্টা সময় খৰচ কৰে, তেন্তে আপোনাৰ আউটপুট বহুত বেছি হ'ব। সাধাৰণ আৰু সফল মানুহৰ মাজত এইটোৱেই পাৰ্থক্য। আন এটা আমোদজনক কথা হ'ল 80-20 নিয়ম কেৱল কামৰ ক্ষেত্ৰতে নহয়, সমস্যাৰ ক্ষেত্ৰতো প্ৰযোজ্য। আপোনাৰ জীৱনৰ 80% সমস্যাৰ কাৰণ মাত্ৰ 20% কাৰক, যেনে মানসিক চাপ, ধন, স্বাস্থ্য বা সম্পৰ্ক। এতিয়া এই 2টা বা 3টা মূল ক্ষেত্ৰ উন্নত কৰিলে আপোনাৰ 80% সমস্যা স্বয়ংক্ৰিয়ভাৱে সমাধান হ'ব। এই নিয়মটো কাৰ্যকৰীভাৱে ব্যৱহাৰ কৰিবলৈ আপুনি প্ৰথমে আপোনাৰ কামৰ তালিকা এখন বনাব লাগিব। তাৰ পিছত নিজকে সুধিব যে এইবোৰৰ ভিতৰত কোনটো কামে আটাইতকৈ বেছি পাৰ্থক্য আনিব। এইটো আপোনাৰ 20%। বাকীবোৰ পিছত কৰক, ডেলিগেট কৰক বা সেইবোৰক একেবাৰে আওকাণ কৰক। এইটো প্ৰথমতে অলপ কঠিন যেন লাগিব, কাৰণ মনটোৱে সদায় সহজ কামবোৰৰ প্ৰতি আকৰ্ষণ কৰে। কিন্তু লাহে লাহে ফলাফল দেখাৰ লগে লগে আপুনি এই অভ্যাসটো অতি শক্তিশালী বুলি বিবেচনা কৰিব। বাস্তৱ জীৱনৰ এটা সৰু উদাহৰণ লওঁ। ধৰি লওক এজন ব্যক্তিয়ে ওজন কমাব বিচাৰে। তেওঁ ভাবে যে তেওঁ সকলো সলনি কৰিব: নতুন পৰিপূৰক, জটিল খাদ্য পৰিকল্পনা, আড়ম্বৰপূৰ্ণ জিমৰ সঁজুলি। কিন্তু সত্যটো হ'ল, যদি তেওঁলোকে মাত্ৰ 2টা কথাত গুৰুত্ব দিয়ে, অধিক খোজ কঢ়া আৰু জাংক ফুড কমোৱা, তেন্তে তেওঁলোকে 80% ফলাফল স্বয়ংক্ৰিয়ভাৱে আনিব পাৰিব। বাকী সকলো গৌণ। এতিয়া কল্পনা কৰক যে এজন কৰ্মচাৰীয়ে 20টা কাম থকা এটা কাৰ্যালয়ত কাম কৰি আছে, কিন্তু তেওঁলোকৰ বছক সন্তুষ্ট কৰাৰ বাবে আৰু প্ৰমোচন পোৱাৰ বাবে মাত্ৰ 3টাৰ পৰা 4টা কামহে প্ৰকৃততে গুৰুত্বপূৰ্ণ। যদি তেওঁলোকে সেই 3-4টা কামত নিজৰ শক্তি কেন্দ্ৰীভূত কৰে তেন্তে তেওঁলোকৰ কেৰিয়াৰ দ্ৰুতগতিত বৃদ্ধি পাব। কিন্তু যদি তেওঁলোকে গোটেই দিনটো সৰু সৰু কামত ব্যস্ত হৈ কটায় তেন্তে তেওঁলোকক ব্যস্ত যেন লাগিব যদিও শূন্য অগ্ৰগতি দেখা পাব। একেদৰে সম্পৰ্কৰ কথাও বিবেচনা কৰক। আপুনি হয়তো সকলোৰে লগত ভাল হ'বলৈ চেষ্টা কৰিছে, কিন্তু সত্যটো হ'ল আপোনাৰ জীৱনত মাত্ৰ 2জনৰ পৰা 3জন মানুহহে আছে যাৰ কাৰণে আপুনি সঁচাকৈয়ে গুৰুত্বপূৰ্ণ। সেই সম্পৰ্কবোৰ যদি আপুনি মজবুত কৰে তেন্তে আপোনাৰ জীৱনত শান্তি আৰু সুখ স্বয়ংক্ৰিয়ভাৱে বাঢ়িব।
এই নীতিৰ সৰ্বোত্তম উপকাৰ হ'ল ই আপোনাক স্পষ্টতা প্ৰদান কৰে। যেতিয়া আপুনি জানে কোনবোৰ কামৰ মূল্য বেছি, তেতিয়া আপুনি বিক্ষিপ্ততাৰ পৰা আঁতৰি থাকে। এই ইমান কষ্ট কৰি নিজকে দোষী অনুভৱ নকৰে। কিন্তু ফলাফল কিয় দেখা নাই? কাৰণ এতিয়া আপুনি সেইবোৰ কাম কৰি আছে যিয়ে প্ৰকৃত ফলাফল দিয়ে। আৰু আটাইতকৈ আমোদজনক কথাটো হ'ল এই নীতিটো সাৰ্বজনীন। আপুনি ছাত্ৰ হওক, কৰ্মচাৰী হওক, ব্যৱসায়ী হওক বা গৃহিণী হওক, 80-20 নিয়ম সকলোতে কাম কৰে। মাত্ৰ অলপ সময় উলিয়াই আপোনাৰ শীৰ্ষ 20% চিনাক্ত কৰিব লাগে। এতিয়া ইয়াক সফলভাৱে কাৰ্যকৰী কৰিবলৈ সহজ পদক্ষেপটো হ'ল দৈনিক কৰিবলগীয়া কামৰ তালিকা এখন বনাই মাত্ৰ 2 বা 3টা কাম বাছি লোৱা, যিবোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ। তাৰ পিছত ৰাতিপুৱা সাৰ পালে প্ৰথমে সেইবোৰৰ ওপৰত কাম কৰক। আন কামবোৰ পিছত কৰিব, কিন্তু আপোনাৰ মূল ফলাফল সুৰক্ষিত হ'ব। মনত ৰাখিব, সফল মানুহ সদায় ব্যস্ত নহয়, সিহঁত স্মাৰ্ট। তেওঁলোকে জানে যে বহুত কাম কৰি সফলতা লাভ নহয়, সঠিক কাম কৰিলেহে সফলতা লাভ হয়। আৰু সঠিক কথাবোৰ হ'ল সেইবোৰ 20% শ্ৰেণীত পৰে। গতিকে এতিয়াৰ পৰা যেতিয়াই কামত আবদ্ধ হৈ থাকে, তেতিয়াই নিজকে এই সহজ প্ৰশ্নটো সুধিব, এইটো মোৰ 20% নে কেৱল ব্যস্ত কাম? আৰু তাৰ পিছত সেই উচ্চ মূল্যৰ কামবোৰত মনোনিৱেশ কৰক। লাহে লাহে আপুনি লক্ষ্য কৰিব যে আপোনাৰ ফলাফল আগৰ তুলনাত ভাল হৈছে আৰু একে পৰিমাণৰ কামেৰে আপুনি অধিক সাফল্য লাভ কৰিছে। এয়াই 80-20 নিয়মৰ প্ৰকৃত যাদু। কল্পনা কৰক যে আপোনাৰ সন্মুখত 2টা কাম আছে। এটা হ'ল আপোনাৰ ফোনটো তুলি লৈ ইনষ্টাগ্ৰামত স্ক্ৰল কৰা, আনটো হ'ল পৰীক্ষাৰ বাবে এটা গুৰুত্বপূৰ্ণ অধ্যায় পুনৰীক্ষণ কৰা। স্বাভাৱিকতে আপোনাৰ মনটোৱে ক'ব, হেৰা, প্ৰথমে অলপ জিৰণি লওঁ, ছ'চিয়েল মিডিয়া চেক কৰি লওঁ, পিছত পঢ়িম। কিন্তু আপুনি থমকি ৰৈ নিজকে সুধিব, মই এই অধ্যায়টো পুনৰীক্ষণ কৰিলে কি হ'ব? আৰু মই নকৰিলে কি হ'ব? আপোনাৰ সিদ্ধান্ত সম্পূৰ্ণৰূপে সলনি হ'ব। এইটোৱে হৈছে পৰিণাম বিবেচনা কৰা, অৰ্থাৎ প্ৰকৃত অৰ্থ। ব্ৰায়ান ট্ৰেচিয়ে ইট ডেট ফ্ৰগৰ এই নীতিৰ ব্যাখ্যা কৰিছে। যেতিয়াই আপুনি কোনো কামৰ সন্মুখীন হ'ব, কেৱল আজিৰ আৰাম বা আজিৰ সুবিধাৰ পৰাই নাচাব। ইয়াৰ দীৰ্ঘম্যাদী প্ৰভাৱৰ কথা চিন্তা কৰক। যদি কামটো কৰা হয়, ভৱিষ্যতে আপোনাৰ কি লাভ হ'ব আৰু নহ'লে আপোনাৰ লোকচান কি হ'ব? এই চিন্তাই স্বাভাৱিকতে আপোনাক সঠিক অগ্ৰাধিকাৰৰ দিশলৈ লৈ যাব। বেছিভাগ মানুহে কম সময়ৰ আৰামৰ পিছত দৌৰি ফুৰে। তেওঁলোকে ভাবে যে তেওঁলোকে এতিয়াই উপভোগ কৰিব লাগে আৰু পিছত ভৱিষ্যতৰ কথা চিন্তা কৰিব লাগে। কিন্তু সত্যটো হ'ল, সফল মানুহে সদায় নিজৰ কামত দীৰ্ঘম্যাদী পৰিণতিৰ দ্বাৰা বিচাৰ কৰে। তেওঁলোকে জানে যে আজিৰ সঠিক সিদ্ধান্তই কাইলৈ অধিক সফলতা লাভ কৰে। এজন ছাত্ৰৰ কথা চিন্তা কৰক। আজি সন্ধিয়া বন্ধু-বান্ধৱীৰ সৈতে চিনেমা চাবলৈ যোৱাৰ বা লাইব্ৰেৰীলৈ গৈ পঢ়া-শুনা কৰাৰ পছন্দ তেওঁৰ আছে। যদি তেওঁ কেৱল আজিৰ সুখৰ ওপৰত গুৰুত্ব দিয়ে, তেন্তে তেওঁ হয়তো চিনেমাখন বাছি ল'ব। কিন্তু আজি পঢ়িলে পৰীক্ষাত কি হ'ব আৰু নপঢ়িলে কি হ'ব বুলি নিজকে প্ৰশ্ন কৰিলে, তেওঁ স্পষ্টকৈ দেখিব যে পঢ়া-শুনাই তেওঁৰ সমগ্ৰ কেৰিয়াৰত প্ৰভাৱ পেলাব। আনহাতে চিনেমা এখন মাত্ৰ 2 ঘণ্টাৰ অস্থায়ী সুখ। এই চিন্তাই তেওঁক সঠিক কাৰ্যৰ দিশে ঠেলি দিব। জীৱনৰ প্ৰতিদিনে আমি এনে সৰু সৰু বাছনি কৰিবলগীয়া হয়। কিছুমান পছন্দ সহজ, কিছুমান কঠিন। কিন্তু কেৱল কঠিন পছন্দইহে প্ৰকৃত বৃদ্ধি আনে, কাৰণ ইয়াৰ উল্লেখযোগ্য পৰিণতি থাকে। উদাহৰণস্বৰূপে, স্বাস্থ্যৰ ক্ষেত্ৰত যদি আপুনি দৈনিক ব্যায়াম কৰে, তেন্তে তাৎক্ষণিকভাৱে ভাগৰুৱা হ'ব পাৰে। কিন্তু দীৰ্ঘম্যাদী ফল হ'ব শক্তিশালী শৰীৰ আৰু সুস্থ জীৱন। যদি আপুনি ব্যায়াম এৰাই চলে, তেন্তে হ্ৰস্বম্যাদীভাৱে উপভোগ কৰিব, কিন্তু দীৰ্ঘম্যাদীভাৱে শেষত অসুস্থতা আৰু দুৰ্বলতা হ'ব। পৰিণতিৰ প্ৰতি মনোযোগ দিয়াৰ অৰ্থ এইটো যে আপুনি আপোনাৰ কৰ্মৰ মূল্য বুজি পায়। প্ৰতিটো কামেই সমানে গুৰুত্বপূৰ্ণ নহয়। কিছুমান কামেৰে ভৱিষ্যতে যথেষ্ট লাভ কৰিব, যেনে নতুন দক্ষতা শিকিব পৰা, বিনিয়োগ কৰা বা ভাল অভ্যাস গঢ়ি তোলা। আন কিছুমান কামো আছে যিবোৰ জৰুৰী যেন লাগে, কিন্তু ভৱিষ্যতে কোনো বিশেষ প্ৰভাৱ নপৰে। যেনে বাৰে বাৰে আপোনাৰ ফোন চেক কৰা, আড্ডা
বা তুচ্ছ বিষয়ত সময় নষ্ট কৰা। যদি আপুনি নিজকে দৈনন্দিন অভ্যাস কৰি লয় যে ইয়াৰ দীৰ্ঘম্যাদী পৰিণতি কি হ'ব, প্ৰতিটো কাৰ্যৰ আগতে আপোনাৰ সিদ্ধান্ত বহুত চোকা হৈ পৰিব। আপুনি স্বয়ংক্ৰিয়ভাৱে আপোনাক আগুৱাই নিব পৰা কামবোৰ বাছি ল'ব। আৰু সেইটোৱে অভ্যাস। সফল মানুহক বাকীবোৰৰ পৰা পৃথক কৰা হয়। ধৰি লওক আপোনাৰ হাতত দুটা কাম আছে। এটা হৈছে গুৰুত্বপূৰ্ণ প্ৰকল্প আগবঢ়াই নিয়া আৰু আনটো হৈছে এৰাব নোৱাৰা ইমেইলৰ উত্তৰ দিয়া। ইমেইলৰ উত্তৰ দিয়াটো জৰুৰী যেন লাগে, কিন্তু ইয়াৰ দীৰ্ঘম্যাদী পৰিণতি শূন্য। কিন্তু প্ৰকল্পটো আগবঢ়াই নিলে আপোনাৰ স্বীকৃতি, পদোন্নতি আৰু কেৰিয়াৰ বৃদ্ধি পাব। যদি আপুনি সঠিক প্ৰশ্ন কৰে এই প্ৰকল্পটো সম্পূৰ্ণ নহ'লে কি হ'ব, আপুনি বুজিব যে প্ৰকৃততে প্ৰকল্পটোৰ ওপৰত গুৰুত্ব দিয়া উচিত। এই নীতিয়ে আপোনাক কেৱল কৰ্মক্ষেত্ৰতে নহয়, জীৱনৰ প্ৰতিটো দিশতে সহায় কৰিব। সম্পৰ্কৰ কথাও বিবেচনা কৰক। পৰিয়ালৰ সৈতে মানসম্পন্ন সময় কটালে দীৰ্ঘম্যাদীভাৱে বন্ধন, বিশ্বাস আৰু সুখ অধিক শক্তিশালী হ'ব। কিন্তু পিছত সময় দিম বুলি ভাবি বাৰে বাৰে আওকাণ কৰিলে তাৰ পৰিণতি হ'ব দূৰত্ব আৰু ভুল বুজাবুজি। ধন ব্যৱস্থাপনাৰ ক্ষেত্ৰতো একেই নীতি প্ৰযোজ্য। আজিৰ দিনত আৱেগিক খৰচ, নতুন গেজেট কিনা বা অপ্ৰয়োজনীয় ক্ৰয় কৰা আদিয়ে হ্ৰস্বম্যাদী সুখ কঢ়িয়াই আনিব। কিন্তু ইয়াৰ দীৰ্ঘম্যাদী পৰিণতি হ'ব খালী পকেট আৰু আৰ্থিক চাপ। কিন্তু আজি যদি আপুনি কিছু অনুশাসন অভ্যাস কৰে আৰু সঞ্চয় আৰু বিনিয়োগ কৰে, তেন্তে ভৱিষ্যতে আপুনি আৰ্থিক স্বাধীনতা লাভ কৰিব। এতিয়া ব্যৱহাৰিক পদ্ধতিটো বুজি লওঁ। যেতিয়াই আপুনি কোনো কামৰ সন্মুখীন হয়, তেতিয়াই নিজকে দুটা সহজ প্ৰশ্ন সুধিব। এই কামটো কৰিলে মই দীৰ্ঘম্যাদীভাৱে কি লাভ পাম আৰু নকৰিলে কি হেৰুৱাম? এই দুটা প্ৰশ্নই আপোনাক সঠিক দিশলৈ আঙুলিয়াই দিব। আৰু আমোদজনক কথাটো হ'ল এই প্ৰশ্নবোৰে আপোনাক বিলম্ব কৰিবলৈ বাধা দিয়ে। যেতিয়া আপুনি দেখিব যে কোনো কামত বিলম্ব কৰিলে উল্লেখযোগ্য পৰিণতি হ'ব পাৰে, তেতিয়া আপুনি স্বাভাৱিকতে ইয়াক এৰাই চলিব নোৱাৰিব। কল্পনা কৰকচোন, যদি আপোনাৰ পৰীক্ষা আছে আৰু আপুনি ভাবিছে যে মই এতিয়া পঢ়া নাই, পিছত পঢ়িম। যদি আপুনি নিজকে প্ৰশ্ন কৰে যে আজি মই পঢ়া শুনা নকৰিলে কি হ'ব, তেন্তে আপুনি স্পষ্টকৈ দেখা পাব যে ফলাফল বেয়া হ'ব। আপোনাৰ মা-দেউতা হতাশ হ'ব আৰু আপোনাৰ আত্মবিশ্বাস তললৈ নামি যাব। এই চিন্তাই লগে লগে আপোনাৰ মনটোক একশ্যন মোডত আনে। এই নীতিয়ে আপোনাক মনোযোগ দিয়াটোও শিকায়। প্ৰতিদিনে কেইবাটাও বিক্ষিপ্ততাৰ সন্মুখীন হ'ব, কিন্তু যেতিয়া আপুনি প্ৰতিটো পছন্দ পৰিণতিৰ দ্বাৰা জুখিব, তেতিয়া আপুনি স্বাভাৱিকতে সেইবোৰক আওকাণ কৰিব পাৰিব। ছ'চিয়েল মিডিয়াৰ হ্ৰস্বম্যাদী আনন্দক পঢ়া দীৰ্ঘম্যাদী লাভৰ লগত তুলনা কৰিলে আপোনাৰ মনটো স্বয়ংক্ৰিয়ভাৱে কিতাপখনৰ ফালে ঘূৰি যাব। ইয়াৰ আন এটা লুকাই থকা সুবিধা আছে। আপুনি নিজৰ কামবোৰ উদ্দেশ্যপ্ৰণোদিতভাৱে আগবঢ়ায়। যেতিয়া আপুনি জানে যে কামটোৱে ভৱিষ্যতে লাভৱান হ'ব, তেতিয়া আপুনি অধিক প্ৰেৰণা লাভ কৰে। অন্যথা সৰু সৰু কামবোৰ প্ৰায় বিৰক্তিকৰ যেন লাগে। উদাহৰণস্বৰূপে, যদি কোনো ছাত্ৰই প্ৰতিদিনে এঘণ্টা পঢ়া শুনা কৰি ভাবে মই মাত্ৰ এঘণ্টা পঢ়িলে কি পাৰ্থক্য হ'ব, তেন্তে তেওঁলোকে ভাল নাপাব। কল্পনা কৰকচোন, এই এঘণ্টাই ভৱিষ্যতে তেওঁলোকক ভাল নম্বৰ লাভ কৰাত সহায় কৰিব, ভাল কলেজ এখনত ভৰ্তি কৰিব পাৰিব আৰু তেওঁলোকৰ সমগ্ৰ জীৱন সলনি কৰিব পাৰে। তেওঁলোকৰ মনোযোগ আৰু স্বয়ংক্ৰিয় শক্তি বৃদ্ধি পাব। এই নীতিৰ আটাইতকৈ ডাঙৰ শক্তিটো হ'ল ই আপোনাক হ্ৰস্বম্যাদী সুখ আৰু দীৰ্ঘম্যাদী বৃদ্ধিৰ মাজত ভাৰসাম্য ৰক্ষা কৰিবলৈ শিকায়। সাময়িক সুখ যিকোনো ব্যক্তিয়ে উপভোগ কৰিব পাৰে, কিন্তু ভৱিষ্যতৰ পৰিণতিৰ কথা মনত ৰাখি সিদ্ধান্ত লোৱাসকলেহে প্ৰকৃততে জীৱনত উন্নতি কৰে। এতিয়া আপুনি হয়তো ভাবিছে এইটো কেনেকৈ আপোনাৰ দৈনন্দিন জীৱনত গ্ৰহণ কৰিব পাৰি। সহজ কথা, প্ৰতি নিশাই বহি পিছদিনাৰ কামবোৰৰ তালিকা এখন বনাওক। তাৰ পিছত প্ৰতিটো কামৰ কাষত ইয়াৰ পৰিণতি লিখি থওক। উচ্চ পৰিণতিৰ কামবোৰৰ ওপৰত ৰাখক আৰু প্ৰথমে সেইবোৰ সম্পূৰ্ণ কৰক। হয়, কম পৰিণতিৰ কামবোৰ পিছত মোকাবিলা কৰক, সেইবোৰ আওকাণ কৰক। মনত ৰাখিব, আপোনাৰ সময় সীমিত। সকলো কৰিব নোৱাৰিব। কিন্তু যদি আপুনি সেইবোৰৰ পৰিণতিৰ ওপৰত ভিত্তি কৰি কামবোৰ
বাছি লয় তেন্তে আপুনি সেইবোৰ কাম কৰিব যিবোৰে আটাইতকৈ বেছি পাৰ্থক্য আনে। এইটো স্মাৰ্ট কাম। গতিকে এতিয়াৰ পৰা যেতিয়াই কোনো কাম কৰিব লয় তেতিয়া নিজকে এটা সহজ প্ৰশ্ন সোধক। মই যদি এই কামটো কৰোঁ তেন্তে কি হ'ব আৰু নকৰিলে কি হ'ব? এই প্ৰশ্নটোৱে আপোনাক প্ৰতিবাৰেই সঠিক পথ প্ৰদৰ্শন কৰিব। এইটোৱে আপোনাক ব্যস্ত হোৱাৰ পৰা পৰিৱৰ্তে সঁচাকৈয়ে উৎপাদনশীল কৰি তুলিব আৰু এইটোৱে আপোনাক সেই স্তৰলৈ লৈ যাব। ই আপোনাক সেই স্পষ্টতা দিব যিটো সফল মানুহৰ চিহ্ন। এবাৰ ভাবি চাওকচোন, বিলম্ব কৰাটো প্ৰায়ে বেয়া অভ্যাস বুলি গণ্য কৰা হয়। সকলোৱে কয় আপুনি কৰিব লগা কামটো পিছুৱাই নিদিব, নহ'লে সফলতা হেৰুৱাব। কিন্তু যদি মই আপোনাক কওঁ যে বিলম্ব সদায় বেয়া নহয়, তেন্তে কি হ'ব? হয়, আপুনি ঠিকেই শুনিছে। যদি স্মাৰ্টভাৱে ব্যৱহাৰ কৰা হয় তেন্তে বিলম্বই আপোনাৰ উৎপাদনশীলতা বৃদ্ধি কৰিব পাৰে আৰু আপোনাক অধিক ফলপ্ৰসূ কৰি তুলিব পাৰে। এইটোৱেই হৈছে সৃষ্টিশীল বিলম্বৰ ধাৰণা। ইয়াৰ অৰ্থ হ'ল আপুনি সকলো কাম তৎক্ষণাত কৰাৰ প্ৰয়োজন নাই, বৰঞ্চ কোনবোৰ কাম লগে লগে কৰিব আৰু কোনটো কাম পিছুৱাই দিব সেইটো সিদ্ধান্ত ল'ব লাগিব। আৰু আমোদজনক কথাটো হ'ল যে কম মূল্যৰ কামত বিলম্ব কৰিলে আচলতে আপুনি উচ্চ মূল্যৰ কামত অধিক মনোনিৱেশ কৰাৰ সুযোগ পায়। চাওক, আমি প্ৰতিদিনে ইমানবোৰ কামৰ সন্মুখীন হওঁ যে সকলোবোৰ সম্পূৰ্ণ কৰাটো অসম্ভৱ। অফিচৰ কাম, ঘৰুৱা দায়িত্ব, সামাজিক প্ৰতিশ্ৰুতি, ফোন কল, মেছেজ, ইমেইল, তালিকাখন অন্তহীন। এতিয়া যদি আমি সকলো কাম কৰিবলৈ আৰম্ভ কৰোঁ তেন্তে আমাৰ শক্তিও নাথাকিব আৰু সময়ো নাথাকিব। আৰু আটাইতকৈ বেয়া কথাটো হ'ল যিবোৰ কাম সঁচাকৈ গুৰুত্বপূৰ্ণ, যিবোৰে আপোনাৰ বৃদ্ধিত ইন্ধন যোগাব আৰু আপোনাৰ লক্ষ্যত উপনীত হ'ব, সেইবোৰ কাম পিছ পৰি থাকিব। সেইবাবে স্মাৰ্ট মানুহে এই কৌশল ব্যৱহাৰ কৰে। তেওঁলোকে ইচ্ছাকৃতভাৱে কম মূল্যৰ কামবোৰ বিলম্ব কৰে। মনটো কোৱাৰ দৰে, হয়, মই এই কামটো কৰিম, কিন্তু এতিয়াই নহয়, মোৰ আৰু গুৰুত্বপূৰ্ণ কাম আছে। উদাহৰণস্বৰূপে ধৰি লওক, আপুনি এনে এটা প্ৰেজেণ্টেশ্যন প্ৰস্তুত কৰিব লাগিব যিয়ে আপোনাৰ প্ৰমোচনৰ সিদ্ধান্ত ল'ব পাৰে। একে সময়তে ইমেইল পৰীক্ষা কৰিব লাগিব, হোৱাটছআপ এপৰ গ্ৰুপৰ উত্তৰ দিব লাগিব, টেবুল অৰ্গেনাইজ কৰিব লাগিব। এতিয়া যদি আপুনি প্ৰথমে ইমেইল আৰু মেছেজত সময় নষ্ট কৰে তেন্তে আপোনাৰ মগজু ইতিমধ্যে ভাগৰি পৰিব আৰু যেতিয়া আপুনি উপস্থাপন কৰিবলৈ বহিব তেতিয়া আপুনি ইমান মনোনিৱেশ কৰিব নোৱাৰিব। কিন্তু যদি আপুনি সচেতনভাৱে সিদ্ধান্ত লয় যে ইমেইল আৰু টেবুল পিছত ঠিক কৰিব পাৰি, কিন্তু এতিয়াই উপস্থাপন সম্পূৰ্ণ কৰিব লাগিব, তেন্তে এইটো সৃষ্টিশীল বিলম্ব। অৰ্থাৎ আপুনি বিলম্ব কৰিছে, কিন্তু আপুনি সচেতনভাৱে কৰিছে। এই ধাৰণাটো শক্তিশালী কাৰণ ই আপোনাক অপৰাধবোধৰ পৰাও ৰক্ষা কৰে। সাধাৰণতে বিলম্ব কৰিলে অপৰাধবোধৰ সৃষ্টি হয়, যেনে হেৰা, মই এইটো এতিয়াও কিয় কৰা নাই কামটো। কিন্তু সৃষ্টিশীল বিলম্বৰ লগত অপৰাধবোধ জড়িত নহয়। আপুনি জানে যে আপুনি সঠিক বাছনি কৰিছে। আপুনি এটা কম অগ্ৰাধিকাৰৰ বস্তু বিলম্ব কৰিছে যাতে এটা উচ্চ অগ্ৰাধিকাৰৰ কাম সম্পূৰ্ণ কৰিব পৰা যায়। ইয়াৰ দ্বাৰা আচলতে মানসিক শান্তি পোৱা যায় কাৰণ আপুনি নিয়ন্ত্ৰণত থকা অনুভৱ কৰে। এতিয়া ব্যৱহাৰিকভাৱে ক'বলৈ গ'লে, সৃষ্টিশীল বিলম্ব প্ৰয়োগ কৰিবলৈ হ'লে প্ৰথমে আপোনাৰ কামবোৰ চিনাক্ত কৰিব লাগিব। দিনটোৰ ভিতৰত কি কি কৰিব লাগিব তাৰ এখন তালিকা বনাওক। তাৰ পিছত সেই তালিকাখন ভালদৰে চাওক আৰু নিজকে সুধিব, আজি নকৰিলে এইবোৰৰ কোনটো কামৰ কোনো পাৰ্থক্য নাথাকিব আৰু কোনবোৰ কাম আজি নকৰিলে যথেষ্ট ক্ষতি হ'ব পাৰে। এই প্ৰশ্নবোৰ স্বয়ংক্ৰিয়ভাৱে স্পষ্ট কৰি দিব যে কি পিছুৱাই দিব লাগে আৰু কি কৰিব লাগে তৎক্ষণাত। আৰু এইটো সঁচা যে আমাৰ বেছিভাগেই ব্যস্ত যেন দেখাবলৈ চেষ্টা কৰি অতি কম মূল্যৰ কামত আবদ্ধ হৈ পৰোঁ। ছ'চিয়েল মিডিয়া স্ক্ৰল কৰা, বাৰে বাৰে ইনবক্স চেক কৰা আৰু অগুৰুত্বপূৰ্ণ ফোনত কথা পাতি থকা এই সকলোবোৰ কাম যিবোৰ জৰুৰী যেন লাগে কিন্তু প্ৰকৃততে বিশেষ মূল্য প্ৰদান নকৰে। সেইবোৰক আওকাণ কৰা বা পিছত কৰাটো এটা স্মাৰ্ট কৌশল। এতিয়া বিবেচনা কৰক যে যেতিয়া আপুনি সৃষ্টিশীল বিলম্বৰ অভ্যাস কৰিব তেতিয়া আপোনাৰ মনটো শান্তি পাব কাৰণ আপুনি নিজকে সঁচা কথা কৈছে। আপুনি জানে যে আপুনি প্ৰতিটো কাম পৰিত্যাগ কৰা নাই, আপুনি ইয়াক অগ্ৰাধিকাৰ দিছে।
এই পদ্ধতিয়ে আপোনাক অধিক মনোনিৱেশ কৰা, অনুশাসিত আৰু উৎপাদনশীল কৰি তুলিব। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল ই আপোনাৰ জীৱনটো সৰল কৰি তোলে। কল্পনা কৰক আপোনাৰ 10টা কাম আছে। যদি আপুনি প্ৰতিটো কামত সমান শক্তি ৰাখে তেন্তে আপোনাৰ ফলাফল সাধাৰণ হ'ব। কিন্তু যদি আপুনি আটাইতকৈ গুৰুত্বপূৰ্ণ কাম 2টা বাছি লয় আৰু বাকী 8টা কাম সচেতনভাৱে বিলম্ব কৰে তেন্তে আপোনাৰ ফলাফল অসাধাৰণ হ'ব। আৰু এইটোৱেই হৈছে সফল আৰু সাধাৰণ মানুহৰ মাজত পাৰ্থক্য। সফল মানুহে সকলো কাম নকৰে, তেওঁলোকে মাত্ৰ সঠিক কামবোৰ কৰে। লগতে মনত ৰাখিব যে সৃষ্টিশীল বিলম্বৰ অৰ্থ এইটো নহয় যে আপুনি সকলো পিছুৱাই দিছে। ইয়াৰ অৰ্থ হ'ল আপুনি কামবোৰ বিমুদ্ৰাকৰণ কৰে। আপুনি পিছৰ বাবে এৰি দিয়ে বা কেতিয়াবা আনকি সম্পূৰ্ণৰূপে আওকাণ কৰে। উদাহৰণস্বৰূপে যদি আপোনাৰ ফোনটো দিনটোত 20 বাৰ চেক কৰাৰ অভ্যাস আছে তেন্তে বিলম্ব কৰক। নিজকে কওক, মই দিনটোত মাত্ৰ 3 বাৰহে মোৰ ফোনটো চেক কৰিম। ইয়াৰ ফলত আপোনাৰ সময় ৰাহি হ'ব আৰু আপোনাৰ শক্তি অধিক মূল্যৰ কামৰ দিশত ব্যয় হ'ব। আৰু হয়, জীৱনত ভাৰসাম্য ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ। কেতিয়াবা কম মূল্যৰ কামবোৰো প্ৰয়োজনীয় হ'ব, যেনে ঘৰুৱা সৰু কাম বা বন্ধুৰ ফোন ৰিচিভ কৰা। কিন্তু যদি আপুনি সচেতনভাৱে এই কামটো পিছত কৰিবলৈ সিদ্ধান্ত লয় তেন্তে ই আপোনাৰ নিয়ন্ত্ৰণত থাকিব আৰু আপোনাক অশান্তি নিদিয়ে। আন এটা আমোদজনক কথা হ'ল সৃষ্টিশীল বিলম্বই পৰোক্ষভাৱে আপোনাক অনুশাসন শিকায়। যেতিয়া আপুনি বাৰে বাৰে প্ৰথমে গুৰুত্বপূৰ্ণ কামবোৰ কৰিবলৈ বাছনি কৰে আৰু বাকীবোৰ পিছুৱাই দিয়ে তেতিয়া আপোনাৰ মনটো ক্ৰমান্বয়ে কেৱল অৰ্থপূৰ্ণ কামবোৰত মনোনিৱেশ কৰিবলৈ প্ৰশিক্ষণপ্ৰাপ্ত হয়। ইয়াৰ ফলত আপোনাৰ দক্ষতা ইমানেই বৃদ্ধি পায় যে কম সময়তে আপুনি অধিক লাভ কৰে। গতিকে পিছৰবাৰ কোনোবাই বিলম্ব কৰাটো বেয়া অভ্যাস বুলি ক'লে হাঁহি মাৰি কওক, হয়, কিন্তু স্মাৰ্ট মানুহে বিলম্বক সৃষ্টিশীলতালৈ ৰূপান্তৰিত কৰে। কল্পনা কৰকচোন, সাধাৰণতে নেতিবাচক বুলি গণ্য কৰা কিবা এটাক ইতিবাচক আৰু উৎপাদনশীল কিবা এটালৈ ৰূপান্তৰিত কৰাটো কিমান মজাৰ কথা। সেয়াই সঁচা স্মাৰ্টনেছ। গতিকে বন্ধুসকল, আজিৰ বাবে আমাৰ কিতাপৰ সাৰাংশ এইটোৱেই আছিল। যদি আপুনি এই সাৰাংশটো ভাল পাইছে তেন্তে ভিডিঅ'টো লাইক কৰিব, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু তলত কমেণ্ট কৰি আপোনাৰ মতামত শ্বেয়াৰ কৰিব। আপোনাৰ মতামত আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ আৰু ই আমাক আৰু উন্নত বিষয়বস্তু সৃষ্টি কৰাত সহায় কৰে। আহক আমি আমাৰ চিন্তাৰে মিলি এখন নতুন আৰু উন্নত পৃথিৱী সৃষ্টি কৰোঁ। ধন্যবাদ। জয় আই অসম।